এইটো চাওক বটা চৰাইটা আনিছিলোঁ ৰুমত এই চেণ্টাৰৰ পৰা কিনি আনিছিলোঁ এইটোতে ল'লে কিমান 220 টকা মানুহ হ'ল 7জন তাকে ভাবিছোঁ কি যে হ'ব কি যে পৰিব কাৰ তাত কাৰোবাৰ তাত ঠেঙেই পৰিবনে মাথাই পৰিবনে দেউখিয়ে পৰিবনে গমে নাই এতিয়া বনাই আছোঁ আৰু কি কৰিব উপায় নাই তোমালোকে মোৰ চেনেলটো চাবা আৰু অলপ হেল্প চেল্প কৰি দিবা লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু লগতে বেল আইকনটো দবাই দিবা নাপাহৰিব চেনেলটো চাই এইটো আমাৰ ৰূপম বড়ো মানে ৰূপম তেজপুৰ ব্লগছ ইয়াৰ ব্লগটো চাবা তোমালোকে জানাই বহুত ধুনীয়া ধুনীয়া ভিডিঅ' আনে বনাইছোঁ আৰু এতিয়া পুৰি আছোঁ বস্তুটো মানে পাখিবিলাক গুচাব লাগিবতো ভালদৰে তাৰপিছত আপোনালোকক কাটিম আৰু খাই দেখুৱাম কিমানকৈ কেইজনক 7জন মানুহক কিমান কোনকৈ ভাগ হয় আপোনালোকক দেখুৱাম এতিয়া আমাৰ কিটচেনটো চাই লওক অলপ আপোনালোকে কেনেকুৱা হৈ আছে তো কেৰাহী হয় পূৰা মানে ইয়াত পূৰা জেং হৈ আছে পূৰা ভাতটোতো বনি আছে বাৰু দেখুৱাম ইয়াত ধুনীয়াকৈ আপোনালোকক যাতে চাই থাকিব ভিডিঅ'টো আপোনালোকে স্কেম নকৰাকৈ চাই থাকিব আপোনালোকে এনেকুৱা বনাম আপোনালোকে খাওঁ লাগিব জিন্দাকে ইমান ষ্টাইলত বনাম নহয় মই খাওঁ লাগি যাব চাওক এইটো চাওক জ্বলোৱা হৈ গৈছে এতিয়া ইয়াক মানে ধুনীয়াকৈ চাই লওক মানে আমি আজি গৈ আছোঁ না আজি আমি গুৱাহাটী গৈ আছোঁ মানে বটা চৰাই অলপ পাৰ্টি কৰিছোঁ আৰু বহুত ৰুমতো গৰম বেছি দেৰি সোমাই থাকিব নোৱাৰোঁ আপুনি চাওক এইটো ইমান সুন্দৰকৈ ধুইছোঁ এইটো চাওক এনেকৈ ধুব আপোনালোকেও এইটো চাব যাতে কোনো তাত দাগ চাগ নাথাকে হয় মানে ধুনীয়াকৈ ধোৱা হয় আৰু এইবোৰ মানে এতিয়া পিতুবোৰ ওলাম এতিয়া ধুনীয়াকৈ খাম আপোনালোকক দেখুৱাম কিহৰ লগত বনাম কেনেকুৱা বনাম কি ষ্টাইলত বনাম চব চাব পাৰিব আপোনালোকে নাপাহৰিব মোৰ চেনেলটো এতিয়া দেখুৱাই আছোঁ আপোনালোকক মই যিটো কৈছিলোঁ বটা চৰাইটো বনোৱা অলৰেডি হৈ গৈছে আপোনালোকক এটা বস্তু দেখুৱাব পাৰিলোঁ মই মানে য'ত কাটিছিলোঁ না মই এইটো কাটি কুটি দিয়া ভিডিঅ'টো দেখুৱাব নোৱাৰিলোঁ মানে এইটো মানে পূৰা চব্জিটো বনি গ'ল মানে এতিয়া দেখুৱাইছোঁ আপোনাক এইটো ষ্টাইলত বনাইছোঁ আলু দিছোঁ ইয়াত শুকান জলকীয়া দিছোঁ খাইটো ভাল লাগিব দেই বহুত টেষ্টি মোৰতো খাওঁৱে লাগি গৈছে এতিয়া খাম অলপ পাছত খাই আছোঁ আপোনালোকক দেখুৱাওঁ মই আগতে গাটো ধুই আহোঁগৈ ইয়াৰ লগৰবিলাকো মানে অলপ ফ্ৰেছ হৈ আছেতো মানে খাই বৈ যাম এতিয়া আমি চব্জিটো মানে খাম এয়া ভাতিব লৈছোঁ দে কাঁহীবোৰ দিয়া অলপকৈ বটা চৰাই কথাটো আলুৱে বেছি দেখোন এইটো লোৱা তুমি লোৱা এইটো লোৱা দালি বাবা দিয়া ভাত দিয়াই নে মোক এতিয়া বটা চৰাই ভাগটো আমাৰ ইমান কোনকৈ হৈছে সেইটো চাই লওক চবৰ কাহি দেখুৱাইছোঁ কেৰাহী খালী পূৰা চচি বাচি লৈছে এইটো মালটো খাতৰা আছে এইটো চাওক মাংস একদম জেং আমাৰ উপায় নাই ভাড়া ৰুমত থাকি এইটো চৰিয়াতে ভাত খাইছে কাঁহী চাহী নাই বেচেৰা আৰু ইয়াত নিমখ চাহ আজি ভিডিঅ'টো ইমানতেই ৰাখিছোঁ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বেল আইকনটো দবাই দিব মাই নেম ইজ ৰূপম বড়ো ৰূপম ব্লগছ বাই